দিব পৰা আমি নোৱাৰিম কি বেনাৰ আছে Welcome back to my YouTube channel Surojit Vlogs so কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে মই ভালে আছো দিয়ক আৰু টাউনৰ মাজৰ পৰা আছে ভিডিওটো আৰম্ভ কৰি আছো মানে আজি হ'ল 31 মানে এইটো বছৰৰ অন্তিমটো দিন হিচাপে এইটো বছৰত বহুত কিবা কিবি কৰিলো বহুত ভাল কাম কৰিছো বহুত বেয়া কাম কৰিছো সকলোবোৰ মিলাই লৈ আজি ফাইনালি এটা খানা খাম ভাল কাম কিটা মনত ৰাখিম বেয়া কাম কিটা পাহৰি যাম আৰু ধৰণৰ দেৱজিত হৈ আছে আৰু কেইটামান আছে আমাৰ লগত মানে এইবাৰ চিল্লাৰ পাৰ্টি লৈ এইফালে দেৱজিত কি খবৰ বলক ভিডিওটো আৰম্ভ কৰো আৰু কটুচকৰ পৰা এটা মই ভিডিও দুদিনমানৰ পৰা বহুত ভাইৰেল হৈ আছে আমাৰ ওদালগুৰি নিউজ বয় সকলোৱে গম পায় নেশ্যনেল লেভেলৰ ইউটিউবাৰ এটা বাহিৰৰ ইউটিউব ছাবস্ক্ৰাইবাৰ বহুত আছে তেখেতৰ অসমৰ বহুত কমে আছে তো তেখেতক এটা কিবা এটা প্ৰব্লেম হৈছিলে মানে ক'ত কিবা এটা মানে প্ৰগ্ৰাম হৈছিল আমাৰ ওদালগুৰিত তো তাতে প্ৰগ্ৰামত গৈ কিনে তাতে এটা ফটো ক্লিক কৰি সি মেৰি ক্ৰিছমাছ বুলি দিছিলে তাৰ কাৰণে বহুত কিবা কিবি হৈছে মই ভিডিওটো ইয়াতে লগাই দি আছোঁ আপোনালোকে চাওক নাম কৈছোঁ নামবি কোনেও ভিডিঅ' কৰিব নালাগে ভিডিঅ' কৰিব নালাগে ই দিব পৰা আমি নোৱাৰিম কওক ইফালে চাওক কওক যোনটো মই সেইদিনা ইয়াতে আহিলোঁ সেইদিনা বুলি ক'লে নহ'ব কি ভুলৰ কাৰণে আপুনি এনেকৈ ক্ষমা কৰিব লাগে সেইটো কওক আপোনালোকে চাই থওক মাতিছিলে ইয়াতে তাতে আহিছিলোঁ ফটো এটা দিলোঁ কি ফটো দিছিলে ফটো ইয়াৰে মানে পিছফালে বেনাৰ দেখি আছে কি বেনাৰ আছিলে নাম কি বেনাৰ আছিল যোনটো প্ৰগ্ৰামৰ আছিল কি প্ৰগ্ৰাম চলি আছিল ইয়াত প্ৰগ্ৰাম চলি আছিল কাৰ প্ৰগ্ৰাম চলি আছিল ইয়াত কিহৰ প্ৰগ্ৰাম চলি আছিল 96th বাৰ্থ এনিভাৰ্সাৰি অফ মই নামটো পাহৰিলোঁ তাৰপিছত সেইটো মই পোষ্ট কৰিলোঁ মেৰি ক্ৰিছমাছ লিখিছিলোঁ সেইটো কাৰণে ক্ষমা খুজি আছোঁ আৰু চবকে আপুনি কাক ক্ষমা খুজিলে এতিয়া হৈছিল কি ময়ো ভালদৰে নাজানো মানে মই চালোঁ আৰু জাষ্ট ভিডিঅ'টো চাই কিনে মানে মোৰ এটা বস্তু বেয়া লাগিছে মানে সি ভিডিঅ' ফটো এটা শ্বেয়াৰ কৰিছিল মানিছোঁ মই ফটো এটা শ্বেয়াৰ কৰিছে বা ফটোটো বহুত বেয়া হৈছে কাৰণ ৰিলিজনৰ কথাই কৈছে এটা ৰিলিজনে মানে কিবা এটা পাতিছে আন এটা ৰিলিজনৰ মানে হেৰি দি কিনে ফটো এৰাটো বহুত বেয়া মই সেইটো মানিছোঁ বহুত বেয়া হৈছে কিবা হৈছে কিন্তু মানে তাৰপিছত তেখেতে ক্ষমা খুজিছে তাৰপিছত বহুত কিবা কিবি লেকফুল হৈছে কিবা হৈছে বহুত কিবা কিবি কৰিছে মানে কিন্তু সেইটো ভিডিঅ'টো আকৌ এৰিব লগা নাছিল তাৰে একাউণ্টেদি এৰিব দিছিলে সেইটো বহুত বেয়া কৰিছে বাহিৰা ইউটিউবাৰকেইটা বহুত ভিডিঅ' চালোঁ মই বহুত ভাইৰেলো গৈছে ভিডিঅ'টো বাহিৰা ইউটিউবাৰকেইটাই ডাইৰেক্ট কমেণ্ট কৰি কৈছে যে অসমৰ মানুহ এনেকুৱা নেকি অসমত মানে অসমৰ মানুহে যদি ছেফ নাথাকে আমাৰ মানুহকেইটা গ'লে অসমত কেনেকৈ ছেফ থাকিব সেনেকৈ ভাবে মানে কমেণ্ট কৰি আছে বহুতে টুইট কৰি আছে কিবা কৰি আছে চ' এইটো হ'ব নালাগে মোৰ মতে কাৰণ পাব্লিকেলি ক্ষমা খুজিছে যিহেতু মানুহজনে তো ইমানখিনি কৰিব নালাগে সেইটোৱে বিচাৰিছিলোঁ আৰু বেয়া লাগিছে মোৰো চাই আৰু বহুত ইউটিউবাৰে এনেকৈ ভিডিঅ' বনাইছে যেনেকৈ নিয়ন মেনে ভিডিঅ' বনাইছে আৰু বহুত শ্বৰ্ট ভাইৰেল হৈ আছে বহুত ভাইৰেল হৈ আছে মানে এইগিলা বস্তু ভাইৰেল কেনেকৈ হৈ যায় কোনোৱে গম নাপায় তো ষ্টৰিটো দিছিলে অলপ টাইমৰ কাৰণে তাৰপিছত বহুত কিবা কিবি কৰিছে মিলন শৰ্মা মানে কি ক'ম আৰু বেয়াও লাগি আছে জাকি নহওক হৈ গৈছে যোনটো আৰু সেইটোলৈ এতিয়া আৰু হেৰি কৰি লাভ নাই আৰু যিমান বাঢ়াবা দিব বস্তুটো ইমান বাঢ়াবা হ'ব আৰু বহুতক কৈ আছোঁ মই বস্তুটো নেগেটিভিটি শ্বেয়াৰ নকৰিব বহুতে মানে বেয়াকৈ কিবা কৈ মানে ছোৱালীৰ কাৰণে হেৰি হৈছে বা কিবা বেলেগ কাৰণে সেইটো বস্তুটো শ্বেয়াৰ কৰি আছে সেনেকৈ নকৰিব কাৰণ যিহেতু অসমৰে ল'ৰা আৰু অসমৰে মানুহ তো সেইখিনি শ্বেয়াৰ কৰিব নালাগে আৰু বহুতে মানে যোনটো নাজানে জানাকেইটাই দি আছে মানিছোঁ মই নাজানাকেইটা উল্টা পুল্টা কমেণ্ট মাৰি আছে উল্টা পুল্টা কিবা দি আছে সেইগিলা নকৰিব সেইকেইটা বহুত বেয়া কথা চ' সেইটোৱে ৰিকুৱেষ্ট আছিল মোৰ আৰু যাকে নহওক আজি এটা খানা আছে আমাৰ আৰু এইটো বছৰৰ লাষ্ট এইটোৱে ভিডিঅ' হ'ব চ' সকলোকে হেপী নিউ ইয়েৰ এডভান্সলি আৰু আপোনালোকে ভিডিঅ'টো নিউ ইয়েৰতে চাব কাৰণ এইটো কালি পৰহিহে আপলোড হ'ব চ' সকলোৱে আশীৰ্বাদ কৰিব নতুন বছৰত যাতে ভালকৈ চলিব পাৰোঁ আপোনালোকক ভালকৈ ভিডিঅ' বনাই দিব পাৰোঁ ভালকৈ ভাল কণ্টেণ্ট দিব পাৰোঁ যাতে আপোনালোকে ভাল পাই চাই সেইখিনিয়ে বিচাৰোঁ আৰু বলক এতিয়া খানাটো খাওঁ আৰু এডিশ্যন নিচিনা বহি লৈ পথাৰৰ মাজত আহি গ'লোঁ এতিয়া মানে এটা হ'ব আমাৰ খানাটো চব ৰেডি সময় হৈ গ'ল 4টা একোৱে কাম হোৱা নাই এতিয়ালৈকে মানে এতিয়া বাঁহ গাড়িব লাগিব কিবা কৰিব লাগিব ঘৰটো বনাব লাগিব যিহেতু ঘৰ চৰ বনাইহে খাওঁ আমি খানাটো চ' এতিয়া গোটেইকেইটা লাগি ঘৰ চৰ বনাওঁ গৰীব মানুহ খানা নাখায় ফেশ্বন শ্ব' মাৰি আছে কেনে হৈছে
হয় গাইজ, ধেমালি টু ধেমালিৰ জাগাত কিন্তু বহুত ধুনীয়া কাম কৰি আছে। মানে আমি ইউনিক কাম আমাৰ গাঁৱত দুইজনে কৰি আছোঁ। ই মডেলিং লাইনত সোমাইছে আৰু মই ইউটিউবত কৰি আছোঁ। মানে অলপ ব্যতিক্ৰমী কামত মাথা মাৰিছোঁ। এটা কথা জানে না গাইজ, যেতিয়া আপুনি কিবা এটা কাম কৰিব বিচাৰিব তেতিয়া বাধা দিয়া বহুত মানুহ থাকে। চ' বাধাকেইটা মাথা নামাৰি নিজৰ কামত নিজে মন দি যাবা আৰু বহুত আগুৱাই যোৱা, সেইটোৱে বিচাৰোঁ। বহুত বহুত অল দ্য বেষ্ট। আৰু এনেকুৱা ডাঙৰ ডাঙৰ কাম কৰা, নিজৰ মা দেউতাৰ নাম ৰচন কৰা, কলাইগাঁৱৰ নাম যাতে উজ্বলি উঠে সেইটো কাম কৰা। ধন্যবাদ। একদম প্ৰাইজ পাইছা বোলে? আমার ঘর রেডি। মাংসর গন্ধ পাই নাইবি কিন্তু আগতে কই এই দুটাৰ যে কি হয় মাজে মাজে এনে কাজিয়া লাগব, আকৌ নিজে গলত ধৰি ঘূৰি যাব। মানে এনেকা দোস্তি চাই মোৰো মৰম লাগি যায় কেতিয়াবা। হাই দি এটা চুমা লাগে, চুমা দি দোস্তিটোত নেই যাতা হে, জোৰ যাতা হে। ইমান ডাঙৰ মানুহ তই আমাৰ লগত কিয় খাবাইছ কচোন? हंसते चेहरे का मतलब ये नहीं होता कि उनको कोई तकलीफ नहीं होती। আৰু ফাইনেলি আমাৰ মাংস চাংস কাটি এতিয়া বজাৰ তজাৰ কৰি লৈ আহি গ'লো। মাংস মানে মাংস দোকানৰ পৰা আৰু গাইজ আমাৰ মাংস কৰাই জুই লগাই দিছি মা কচম চলি। ফাইনেলি মাংস হৈ গ'ল। এতিয়া মানে আমি অলপ কচাই ল'ম, তাৰপিছত বনাই আছো। মানে এইটো বনাই আমি আগতে টেষ্ট কৰি খাম, যদি ভাল হয় তেতিয়া খাম, নহ'লে সিহঁতক খুৱাম। 5টা ৰান্ধনীৰ সহায় লৈ আমাৰ ৰান্ধাটো কমপ্লিট হৈছে। মানে খানাটো এটা বেলেগ টেষ্ট হ'ব লাগে। ইফালে মাংস ৰেডি, টেষ্ট কৰিব লাগে আৰু ইফালে আমাৰ টেষ্টাৰো ৰেডি। আমাৰ মেইন ৰেককটো কেনে বঢ়িয়া হৈছে। ৰান্ধনী কি কৰে গিলা লাহে মাষ্টাৰ যে ক'ত গেল? চাইকেল নহয় টিলিঙা। ৰান্ধনী কেনে? এইটো গাইজ মামাৰ চোলা, মানে মামাই দিছিল আমাক। বেলেগ ধুনীয়া বস্তু দিছে কিন্তু পিকনিক খোৱাৰ বঢ়িয়া বস্তু এইটো। গেছ নালাগিলে আমাৰ লেবাৰ লৈছো স্পেচিয়েল কেনেডাৰ পৰা। আৰু গাইজ নতুন বছৰত আপোনালোকৰ কি কি সংকল্প আছে, সংকল্প কেইটা ল'ব। মানে যিমান বেয়া কাম কৰিছে চব বাদ দি এতিয়া ভাল কাম কৰা ষ্টাৰ্ট কৰক। 7 কেজি মাংস কম পৰি গৈছে। এতিয়া ফাইনেলি দালি বনাব লগা হৈছে। মানে মাংসটো কমে হ'ব হান পাইছোঁ, সেইকাৰণে মাংস বনাই আছোঁ। এতিয়া মানে দালি বনাই আছোঁ এতিয়া। চৰি, এতিয়া ৰান্ধাৰ পাল্লাটো মোৰ। দালি বোলে বেলেগ টেষ্ট হৈছে, চবে গিলাচ উঠাই উঠাই মাৰি আছে দালি। আমাৰ গ্ৰুপৰ চবতকে মৰমৰ আৰু চবতকে ফানী কেৰেক্টাৰ হ'ল এইটো। এই আছো কি কৰি থাকে সিয়ে জানে ভাই। আৰু ফাইনেলি অৱশেষত মানে ভাতটো বনাব লৈছোঁ। আৰু ভাত পুৰা নাৰিকল চুলি ল'লে মানে সেই হেৰি কৰিলে যেনেকৈ হয় এনেকৈ হৈছে। চাওকচোন পুৰা নাৰিকল আন লগা হৈছে না। জিৰা ৰাইচ বোলে বৰবাদ কৰি দিছোঁ মই জিৰা ৰাইচৰ গাইছ। কি জালাত বস্তুৱে ভাই, মই দিবা লগা হৈছে, চব বহি গৈছে এতিয়া মই দি আছো সিহঁতক। আৰু গাইজ হেপী নিউ ইয়াৰ সকলোকে। এতিয়া মানে প্ৰায় 12টা, প্ৰায় নহয় 12টা পাৰ হৈ গ'ল। ভাত দালি আৰু মাংস বেলেগ খানা। মানুহে পুৰা বম মাৰি আছে, আমাক এটা চিঞৰি চিঞৰি পাৰ কৰি দিছে। আৰু গোটেইকেইটা বোলে জানুৱাৰী বুলি নতুন বছৰ বাহিৰতে থাকিব, সেইকাৰণে গোটেইকেইটা খেৰত সোমাইছে, গোটেই ইয়াতে থাকিব। দে মই অলপ টাইম শুই বৈ ৰাতিপুৱা ঘৰত গুচি যাম। ওচৰতে ঘৰ বাৰু দিয়কচোন, টেনশ্যন নাই। এই তিৰপালৰ পানীহে পৰিব মূৰত নেকি, এইটোৱে টেনশ্যন। আৰু এই এটা হাফ ব্ৰেণ্ড মেনেজাৰ কি যে কৰি থাকে ভাই, গোটেই ৰাতি মানে আমাক এণ্টাৰটেইন কৰিছে দেই ভাই। আৰু গাইজ 24ৰ ভিডিঅ'টো 25ত শেষ কৰিলোঁ আজি। এইখিনিয়ে ভিডিঅ' আছিলে। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক এটা কৰি দিব আৰু হেপী নিউ ইয়াৰ গাইজ। বাই বাই। ছাবস্ক্ৰাইবটোও মাৰি যাব দে লগতে, নিউ ইয়াৰ বুলি নে কি গাইজ?